মই এই ভাতখিনি উঠাই দিছোঁ। আজি দুপৰীয়া আজি নিৰামিষ ভাত। তাৰমানে আজি আমি মাছ মাংস নাখাওঁ। সাধাৰণতে শনিবাৰ মঙলবাৰে আমি মাছ মাংস নাখাওঁ। আজি ভাত দাইল মানে মিক্স দাইল, ৰহৰ দাইল, মগু দাইল আৰু মচুৰ দাইলো অকণমান দি দিছোঁ, মিক্স কৰি পেলাই এনেই সিজাই থৈছোঁ। তাৰপাছতে জিকা, আলু, পিঁয়াজ দি ভাজিম আৰু পায়স অকণমান বনাইছোঁ। পায়স মানে ক্ষীৰ অকণমান বনাইছোঁ আৰু চাজনা, ৰঙালাও আৰু আলু মোৰ ভাজি হৈ গ'ল। মই দেখুৱাম আপোনালোকক। এয়া জিকা আলু ভাজি। মই জিকা আলু ধুই কুটি থৈছোঁ জিকা আলুখিনি। তাৰপাছতে এয়া তেলতে মই পিঁয়াজ দিম। তাৰপাছত ভাজিখিনি বহাই পেলাই মই এই কালজিৰাকেইটা দিম। তাৰপিছতে অকণমান কাশ্মীৰী মিৰ্চৰ গুড়ি দিম, অকণমান জালুক গুড়ি দিম আৰু নিমখ হালধিটো থাকিবই। মই পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি যেতিয়া আধা ভজা হৈ যাব তেতিয়া তাত কালজিৰাকেইটা দি দিম, বা পাচলিখিনি দিও কালজিৰা দিব পাৰি। এতিয়া মই পিঁয়াজখিনি আধা ভজা হ'ল, মই কালজিৰাকেইটা দি দিছোঁ। কালজিৰাকেইটা দি মই এয়া পাচলিখিনি দি দিছোঁ। এয়া হালধি দিছোঁ। এয়া নিমখ দিছোঁ। এয়া জালুক গুড়িখিনি দিছোঁ আৰু লগতে মই কাশ্মীৰী মিৰ্চৰ গুড়িকণো দি দিছোঁ। এতিয়া মই লৰাই দিছোঁ। লৰাই দি গেছটো কমাই অকণমান দেৰি ঢাক মাৰি থৈ দিম। আমি যেতিয়া ৰাজস্থানত আছিলোঁ, ইমান ধুনীয়া ৰাজস্থানৰ যোধপুৰ চহৰত মই প্ৰায় 14 বছৰ আছিলোঁ। তেতিয়া এনেকুৱা ধুনীয়া জাতিলাও, জিকাবোৰ যে খাইছিলোঁ, তাত বৰ ধুনীয়া বস্তু আহে। খাই ভাল লাগিছিলে তেতিয়া, খুব ভাল লাগিছিলে। ইমান সোৱাদো হয় আৰু মানে পানী নোলায় বস্তুবিলাকৰ। ইয়াত যেনেকৈ অসমৰ জিকাত পানী বহুত বেছি বা জাতিলাওটো পানী বহুত বেছি, তাত তেনেকুৱা পানী কম ওলায়। সেইকাৰণে খাই ভাল লাগিছিলে। এতিয়া মই ইয়াত লৰাই দিছোঁ। ঢাক মাৰি দিলোঁ যে গেছটো কমাই অলপ পানী ওলাই গ'ল। এই পানীখিনিতে আলুখিনি সিজি যাব, পাচলিখিনিও সিজি যাব। ইয়াত মই বেলেঞ্চৰ কাৰণে চেনি অকণমানো দিম। বহুত মানুহে জুখি মাখি বস্তু দিয়ে, মই কিন্তু হাতত বনাই থাকোঁতেই জোখ। মই কিমান হিচাপত বনাব লাগে, কিমানখিনি ল'ব লাগে, পৰিমাণটো মই বনাই থাকোঁতেই মানে গম পাই যাওঁ। সেইকাৰণে মই বেছি জুখি মাখি নলওঁ আৰু।
এয়া সিজিবলৈ অলপ আছে আৰু আলুখিনি আৰু অকণমান সিজিবলৈ আছে, অকণমান সিজিলেই হৈ যাব। এই আলু সিজিছে, হৈছে আৰু এইখিনি আলু সিজিছে, হৈছে আৰু এইপিনে ভাতো পানী কাঢ়িলোঁ, ভাতো হৈ গ'ল। এইখিনি ভাত প্ৰায় হৈ গৈছে। এতিয়া মই অকণমান ভাপত থৈ দিছোঁ, গেছটো কমাই। এয়া জিকা ভাজিখিনি মই এইটোত কাঢ়ি পেলাইছোঁ, আইনাৰ পাত্ৰটো। মই এই আমাৰ বাৰীতে অকণমান হেৰি হৈছিলে, কেইডালমান এইটো কি বুলি কয়, জিলমিল শাক, খুতৰা আৰু এই জলকীয়া পাত মিক্স কৰি পেলাই মই এখন ভাজি বনাব খুজিছোঁ আজি। কেনেকুৱা হয় জানো, তাতে বুট কেইটামানো দি দিম। এয়া বুট কেইটামান দি দিছোঁ, খাই চাওঁচোন কেনেকুৱা হয়। টেষ্ট কেতিয়াবা বেলেগ বেলেগ টেষ্টত খায়ো ভাল লাগে নহয়, ট্ৰাই কৰিছোঁ কেনেকুৱা হ'ব। এইখিনি ভাজি হৈ গ'ল। এয়া মই শাকখিনি দি দিম, অকণমান, বেছি নহয়। আপোনাৰ আৰু জানিয়ে নহয়, হেৰি থোৱা, টাবত থোৱা। কিন্তু শাক খাই মই বৰ ভাল পাওঁ কাৰণে এডাল দুডাল শাক হ'লেও মানে মই বিচাৰি বিচাৰি আনো। ৰাতিপুৱা ৰুটিৰ লগত খোৱা আলু ভাজি অলপ আছিলে, মই তাকে থৈ দিছোঁ, শাককেইডালৰ লগত দি দিম। বেছি শাক নহয় নহয়। এয়া মোৰ শাকৰ ভাজি হৈ গ'ল। মই দাইলখন সদায় মানে ঘিউত তেল মাৰোঁ। ঘিউৰ গোন্ধও ভাল লাগে, খায়ো ভাল লাগে। দাইল ইমান ভাল লাগে ঘিউত তেল মাৰিলে। এটা চব্জি মই ঘিউত বনাওঁ মানে, এয়া
ইয়াতে এতিয়া ফোৰণ কেইটামান দিম আৰু জলকীয়াটো ভাজি পেলাই মানে মই ভজা জলকীয়া খাই খুব ভাল পাওঁ, সেইকাৰণে এই ঘিউতে 2টা জলকীয়া ভাজি থৈ লৈছোঁ। এনেই কেঁচা জলকীয়া আছে, বহুত আছে কেঁচা জলকীয়া। মই এইখিনি কেঁচা জলকীয়া, ইমানখিনি কেঁচা জলকীয়া আছে, আৰু আছে কেঁচা জলকীয়া ফ্ৰিজতো আছে। মই তথাপি এই শুকান জলকীয়া 2টা সদায় ভাজি লওঁ, পিটিকি পেলাই খাই মোৰ খুব ভাল লাগে। পাঁচফোৰণ কেইটামান দিম, দি পেলাই দাইলত মই তৰকা লগাই দিম। দাইলখিনি মই সিজাই থৈছোঁ। মোৰ খানা খুব চিম্পুল আৰু খুব হাইজেনিক হয়, চাফ চিকুণ, আৰু মই বৰ বেছি তেল মছলা ব্যৱহাৰ নকৰোঁ। ইভেন মই হালধিও কমকৈ দিওঁ, চব বস্তু কমকৈ দিওঁ, খালি নিমখৰ সোৱাদটো ঠিক ৰাখোঁ। এয়া দাইল, এইখিনি দাইল। দাইলখিনি মই অথনিয়ে সিজাই থৈছোঁ। মই আমাৰ কুকুৰ এটা আছে, কুকুৰ নামৰ, মেল হয়, তাক মানে সদায় মাংস লাগে, তাৰ কাৰণে মাংস সিজালোঁ। মই দাইল বনোৱা কুকাৰটোৱে নোধোৱাকৈ তাতে আকৌ মাংস সিজাই দিলোঁ, তাৰ কাৰণে একো বেয়া নহয়, সি খাব ভালো পায়, খাবলৈ সি ভাল পায়। এইখিনি দাইলৰ এটা উতল আহিলে আৰু হৈয়ে যাব। দাইল উতলিছে, হৈ গ'ল দাইল। বেছিকৈ উতলালে আগতেই বহুত সিজি আছে, যদি মই বেছিকৈ উতলাই দিওঁ আৰু সিজি যাব, বেয়া হ'ব। হৈ গ'ল। দাইলখিনি মই এতিয়া কাঢ়োঁ, কাঢ়ি পেলাই এটা বেলেগ পাত্ৰত থৈ দিম। এয়া দাইল, এয়া চাজনা আলু ভাজি, এয়া খুতৰা শাক, জিলমিল শাক আৰু জলকীয়া পাতৰ ভাজি, এয়া চালাড, এইখিনি হেৰি ভাজি, এইটো জিকা আলু ভাজি, এইখিনি পায়স, আৰু এইখিনি ভাত। আজিৰ দুপৰীয়াৰ আহাৰ এইখিনিয়ে। এয়া মোৰ মিষ্টাৰে খাবলৈ বহিছে আৰু। এইটোত চাজনা ভাজি, এইটো শাক ভাজি, এইটো জিকা আলু ভাজি, আৰু এয়া শাকৰ ভাজি অকণমান লৈ লওঁ। বুট দি পেলাই অকণমান, এনেই আমি দুজনহে আৰু সেইকাৰণে বৰ বেছি বনোৱা নাই, অকণ বনাওঁ।
তাকো থাকিয়ে যায় খাবলৈ মানে মানুহ নাই আলহী আহিলে মই সেইকাৰণে খুব ভাল পাওঁ জিকা জিকা আলু ন কেনেকুৱা হৈছে ভাল হা ভাল ভাল হৈছে কিমান ভাল হৈছে বঢ়িয়া জিকা যে ইমান টেষ্টি হ'ব ভাবি পোৱা নাছিলোঁ অঁ ঠিক আছে খাওক আপুনি